নমস্কাৰ সকলোকে ৰাতিপুৱা আৰু মধুৰ সম্ভাষণ জনালোঁ। আজি ৰবিবাৰ 7 আহাৰ আৰু 22 জুন। আজি আবেলি 2:56, কিছুমান পঞ্জিকাত কৈছে 2:56, কিছুমানত কৈছে 2:48, মানে অম্বুবাচী প্ৰবৃত্তি হ'ব আৰু অম্বুবাচী নিবৃত্তি হ'ব 10 আহাৰ 25 জুন, শেষ ৰাতি 3:11। কিন্তু এইটোকে মই টিভিটো দেখিছোঁ, নাজানো, কিছুমান চেনেলে মানে 26 তাৰিখ বুলি কৈছে, কিন্তু মই জনাত তাৰমানে পঞ্জিকা মতে, কেলেণ্ডাৰ মতে 25 তাৰিখ শেষ ৰাতি, অৰ্থাৎ 10 আহাৰ শেষ ৰাতি 3:11 নিবৃত্তি হ'ব। গতিকে আমি শুদ্ধি কৰিব লাগিব 26 তাৰিখ বৃহস্পতিবাৰে। আৰু এইখিনি সময়ত কিছুমান পৰম্পৰা, মানে বিশ্বাস আৰু লোকবিশ্বাস, এই অম্বুবাচীৰ সময়ছোৱাত যদি গাখীৰ খায় তেনেহ'লে সৰ্পভয় নহয় বুলি কয়, মানে সৰ্পভয় নাথাকে বুলি কয়। এইটো কিমান দূৰ বিশ্বাসযোগ্য নাজানো, বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। আম, কঁঠাল, ফল মূল আদি খাব লাগে। আৰু এটা নিয়ম আছে, মই নিজে পাইছিলোঁ। মই যেতিয়া ছোৱালী আছিলোঁ, মোৰ মাৰ ঘৰত থাকোঁতে, তেতিয়া মোৰ এবাৰ অসুবিধা হ'ল, মানে নোৱাৰা হ'লোঁ। সেইদিনাখন অম্বুবাচী যিদিনাখন লাগিছে, সেইদিনাখন মোৰ 3 দিন। 3 দিনৰ দিনাও আমাৰ আগতে ঘৰত বহুত কটকটীয়া নিয়ম আছিল, মানে বিচনাত শুব নিদিয়ে। দিনটো যদি গা ধুই আহিয়ে অকণ ইফাল সিফালকৈ চোৱা গজা কৰিব পাৰোঁ, সন্ধিয়া হ'লে নিদিয়ে। ঠিক সেইদৰে মই গোটেই 4 দিনে তেনেকৈ মানে চোৱা, ৰাতি হ'লে সন্ধিয়া হোৱাৰ লগে লগে মোক চুব নিদিয়ে, মোক বেলেগে বিচনা এখন কৰি দিয়ে, মাটিত আৰু খেৰ পাৰি দিয়ে, তাতে থাকোঁ। তেনেকৈ মানে তাৰমানে অম্বুবাচীৰ সময়ত আমাৰ বিধৱাবিলাকেও এনেকৈ নিয়ম পালন কৰে, আৰু যদি নোৱাৰা হয় তেতিয়াহ'লেও তেনেকৈ নিয়ম পালন কৰিব দিয়ে। আৰু এবাৰ মোৰ ভণ্টিটো কি হ'ল, তাই 2 দিন আছিল, সেই 2 দিন যে চুব নোৱাৰে 2 দিনৰ দিনা, সেই তেনেকৈ গোটেই কেইদিন থাকিল, মাটিতে থাকিল। আৰু এটা মানে কি নাজানো, আৰু ভাত খাব নিদিছিল। মানে আমাৰ এনেই বিধৱাবিলাকে ভাত নাখায়, ফল মূল ইত্যাদি খায়, তেনেকৈ ফল মূল খাব দিছিল। আৰু এটা নিয়ম কৈছিল, নাজানো বাৰু এইবিলাক নিয়ম, আমিও পালি আহিছিলোঁ, মাহঁতে যি কৈছিল, আইতাহঁতে যি কৈছিল, মানে কি কৰিছিল, এই অম্বুবাচী লগাৰ আগতেই, অম্বুবাচী প্ৰবৃত্তিৰ আগতে ভাত বনাই থয়, আৰু সেই ভাতখিনিত পানী দি থয়। সেই ভাতখিনি যিমান দিনলৈকে খাব পাৰোঁ খাই থাকিব পাৰোঁ, বেছি দিনটো খাব নোৱাৰি, পিছদিনালৈকে খাব পাৰি, দিনে ৰাতিৰ ভিতৰত। তেনেকৈ খাইছিলোঁ। এইবিলাক আছিল নিয়ম পৰম্পৰা। ইয়াৰ কিমান দূৰ বিজ্ঞানসন্মত কাৰণ আছে নাজানো, কিন্তু আগতে আমাক যি কৈছিল সেয়ে আখৰে আখৰে পালন কৰিছিলোঁ। মাহঁতেও তেনেকৈ পালন কৰি আহিছিল, আমিও সেনেকৈ পালন কৰি আহিছিলোঁ। এতিয়া কামাখ্যালৈ ভক্তৰ সোঁত বৈছে। এইবাৰ, যোৱা বছৰ মই গৈছিলোঁ, এইবাৰো যাম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল, মানে সময় খুব কম সময় দিছে। ৰাতিপুৱা 5টাৰ পৰা, সন্ধিয়া 6টালৈকেহে দিছে। আৰু সেইকাৰণে মানে মই ভাবিছোঁ নাযাওঁ, কাৰণ কিয়নো সেইখিনি সময়ত বহুত ভিৰ হ'ব। আগে পিছে হ'লে এনেকৈ কোনো নিৰ্দিষ্ট টাইম নাছিল, সেইকাৰণে যাবলৈ সুবিধা আছিল। কিন্তু এইবাৰ নিৰ্দিষ্টকৈ টাইম ধৰি দিছে, ৰাতিপুৱা 5টাৰ পৰা 6টাৰ ভিতৰতহে ভক্তসকল যাব পাৰিব। সেইখিনি সময়তো যথেষ্ট ভিৰ হ'ব, সেইকাৰণে যাবলৈ নিদিয়ে ঘৰৰ পৰা। গতিকে ইয়াৰ পৰাই সাতোটা সেৱা, মা কামাখ্যাই সকলোৰে মংগল কৰক, ভাল কৰক। মোৰ ঘৰখনো তেওঁ চকু মেলি চাওক, গোটেই অসমখনকে তেওঁ চকু মেলি চাওক, এইটো কামনাৰে মই মা কামাখ্যাৰ চৰণত শতকোটি প্ৰণাম জনালোঁ। জয় মা কামাখ্যা।